মইনাহঁত কি খবৰ? ভালে আছা? ভাল নহয়? আজি মই তোমালোকলৈ সঁচা ঘটনা লৈ আহিছোঁ। সাধু কথা নহয়, মন দি শুনিবা কিন্তু। শুনিবানে? ঠিক আছে। এজন লণ্ডনৰ ল'ৰা, লণ্ডনৰ এখন প্ৰাইমাৰী স্কুল। আমাৰ যেনেকৈ বঁটা বিতৰণী সভা হয়, বিদ্যালয় সপ্তাহ হয়, তেওঁলোকৰো হয়। বিদ্যালয় সপ্তাহ হ'ল, শেষ হ'ল 7 দিন। বঁটা বিতৰণী সভা হ'ল, সভাপতি আহিল, মুখ্য অতিথি আহিল, নিৰ্দিষ্ট বক্তা আহিল আৰু বহুত মানুহ আহিল, অভিভাৱিকাবিলাক আৰু ছাত্ৰ ছাত্ৰী আছেই। গতিকে সভা হৈ আছে। সভা হৈ থাকি বঁটা বিতৰণী হৈ গ'ল। শেষত সভাপতিয়ে ক'লে, মই এটা বঁটা দিম। ইমানবিলাক বঁটা দিছে, তথাপি কিন্তু মোৰ মনৰ ইচ্ছা এটা, মই এটা বঁটা দিম। কাক দিম? এই স্কুলত যিজনে দুষ্ট ল'ৰা, সেইজনক মই এটা বঁটা পুৰস্কাৰ দিম। কিন্তু সেই দুষ্ট ল'ৰাটোৱে নিজে আহিব লাগিব আৰু মোৰ হাতৰ পৰা বঁটাটো নিব লাগিব। গোটেই সভাখন কাপ হৈ জিন গ'ল। কোনেনো যাব নিজকে চিনাকি দিব দুষ্ট বুলি? নিতাল নিস্তব্ধ। 1 মিনিট, 2 মিনিট, 3 মিনিট, 4 মিনিট, 5 মিনিটত তৎক্ষণাত এজন ল'ৰা পিছফালত বহি থকা বেঞ্চত উঠি আহি গপগপাই আহি সভাপতিৰ হাতৰ পৰা পুৰস্কাৰটো লৈ গ'ল। সকলোৱে আচৰিত মানিলে, নিজকে দুষ্ট বুলি চিনাকি দি পুৰস্কাৰটো লৈ গ'ল, ইমান সাহসী। সঁচাকেই এই ল'ৰাজন অতি সাহসী আছিল। শেষত গৈ ল'ৰাজনে এনেকুৱা এটা বিশ্ব সাহিত্যৰ উচ্চ স্থান পালে। তেখেতৰ নাম কি? জৰ্জ বাৰ্নাৰ্ড শ্বো। দেখিলা সাহস থাকিলে কি লাগে? অত্যন্ত সাহস আছিল আৰু সঁচা সাহস, ভাল সাহস। সঁচাকে দুষ্ট, গতিকে দুষ্ট বুলি চিনাকি দিছে। কোনো তাতে লোক ঢাক নাই। সত্যৰ সদায় জয়। গতিকে তেওঁ দোপতদোপে উন্নতি হ'ল সেই সাহসৰ মাধ্যমেৰে। উন্নতি হৈ শেষত বিশ্ব সাহিত্যত স্থান পালে আৰু নাম আছিল তেখেতৰ জৰ্জ বাৰ্নাৰ্ড শ্বো। সকলোৱে জানে নামটো। গতিকে মইনাহঁত এনেকৈ সৰুতে সাহস গোটাব লাগে, সৰুতে মানৱতা থাকিব লাগে, সৰুতে আত্মবিশ্বাস থাকিব লাগে, সৰুতে ত্যাগ লাগে, ডাঙৰক সন্মান লাগে, সৰুক মৰম দিব লাগে। এইবিলাক থাকিলে ডাঙৰ মানুহ হ'ব পাৰি। আৰু পবিত্ৰ হৃদয় থাকিলে ভগৱান সহায় থাকে। গতিকে ওপৰলৈ লৈ যাব পাৰে। ভগৱানে, মনটো যদি শুদ্ধ হয়, ভগৱানে তোমাক ওপৰ স্থানলৈ, উচ্চ স্তৰলৈ লৈ যাব পাৰে। গতিকে তেনেকৈ সৰুৰে পৰা সাহসী হ'ব লাগে আৰু জৰ্জ বাৰ্নাৰ্ড শ্ব'ৰ নিচিনা হ'ব লাগে আমাৰ ল'ৰা ছোৱালীবিলাক। গতিকে তেনেকুৱা ল'ৰা আমাক ছোৱালী লাগে। গতিকে এই কথাটো তোমালোকে শুনি কেনে পালা? যদি ভাল পালা, লাইক কৰিবা, হৃদয়ংগম কৰিবা আৰু তোমালোকেও ডাঙৰ মানুহ হ'বলৈ চেষ্টা কৰিবা।